দেশত গণতন্ত্ৰটো যদি জীয়াই ৰাখিবলৈ হ'লে আমি অস্ত্ৰটোৰ প্ৰয়োজনীয়তা নাথাকে। গণতন্ত্ৰ কাক কয়? ৰাজতন্ত্ৰ আৰু গণতন্ত্ৰৰ মাজত অন্তৰ আছে। সেইকাৰণে আজি আদিবাসী ভাইসকলে যি ধৰণে অস্ত্ৰ সন্মুখীন কৰি তেওঁলোক মূল সুঁতিলৈ আহিছে, তেওঁলোকক বিশেষভাৱে মানে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যাতে অসমৰ শান্তি সম্প্ৰীতি বজাই ৰখাৰ ক্ষেত্ৰত আজি আদিবাসী জনগোষ্ঠীয়ে যি ধৰণে আচলতে নিজকে বুজি লৈ বা তেওঁলোকে আজি চিভিলাইজ হৈছে আৰু আজি অসম চৰকাৰকো আচলতে তেওঁলোকক আজি হাজাৰ কোটি টকা দি জনগোষ্ঠীটোক কেনেকুৱা ধৰণে উত্তৰণ কৰিব পাৰি এটা তেওঁলোকক এটা অথৰিটি দিছে, যাৰ যোগেদি আমি ভাবোঁ যে গোৰ্খা জনগোষ্ঠী আমি ভাই ভাই হয়। তেওঁলোকে এই যোনটো চৰকাৰে দিয়া যোনটো ব্যৱস্থাৰ মাধ্যমৰ যোগেদি আদিবাসী জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে তেওঁলোকে অনাগত দিনবোৰ কাম কৰিব আৰু আমি সবেই আচলতে জনগোষ্ঠীবোৰে এইজনৰ লগতে থাকি আৰু আমাৰ নিজৰ নিজৰ জনগোষ্ঠী কেনেধৰণে আমি শক্তিশালী কৰি আমাৰ ব্যৱস্থাত কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ কাৰণে আচলতে বিভিন্ন কাউন্সিল লগতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে কাম কৰি গৈ আছে। গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰ 2022 আৰু 23 বৰ্ষৰ যোনটো বিত্তীয় পুঁজিৰ পৰা আমি অসমৰ বিভিন্ন স্থানত 26টাকৈ আমাৰ জিলাত আমি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বলিষ্ঠৰ নেতৃত্বত আৰু বিভিন্ন আজি কনষ্ট্ৰাকশ্যনৰ কামত আধাৰিলা হৈ থকা অৱস্থাত আজি তামোলপুৰ সমষ্টিত 5টাকৈ আধাৰিলা অনুষ্ঠান ইতিমধ্যে সম্পন্ন হৈ গৈছে। কিছু ঠাইত মাইতী ভৱন হৈছে, কিছু ঠাইত গোৰ্খা ভৱন হৈছে, কিছু ঠাইত আমাৰ স্মল আমাৰ গোৰ্খা হেণ্ডলুম মিছন নামাকৰে আমাৰ সদায় উদ্যোগ নিৰ্মাণ কেন্দ্ৰ বনিছে। কিছুমান জেগাত আমাৰ শ্বহীদ বেদী বনি আছে। ঠিক তেনেধৰণে আমাৰ 5টা ঠাইত আধাৰশিলা স্থাপন হৈছে আৰু খুব ৰাইজ আনন্দিত হৈছে আৰু আমি যথাসম্ভৱ আমি গোৰ্খা ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ আমি গাঁৱে গাঁৱে উন্নতি কৰিব নোৱাৰিলেও অঞ্চল ভিত্তিত আমি একোখন গোৰ্খা জনগোষ্ঠীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ এটা অনুষ্ঠান গঢ় তুলিবলৈ আমাৰ মহান এটা উদ্দেশ্য আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বিভিন্ন সময়ত আমাক এডভাইচ কৰি থাকে যে গোৰ্খা জনগোষ্ঠীসকলে বিচৰা ধৰণে কাম কৰাটো গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ লক্ষ্য আৰু উদ্দেশ্য হয়। ঠিক তেনেধৰণে শিক্ষাৰ ক্ষেত্ৰত আমি এইবাৰ আমি 22জনকৈ ষ্টুডেণ্টক আমি APSC কোচিং কৰাইছোঁ। ঠিক তেনেধৰণে আমি 78জন ষ্টুডেণ্টক আমি P.hd স্কলাৰশ্বিপ দিছোঁ। প্ৰায় 2500 আমাৰ ছাত্ৰ ছাত্ৰীক আমি ষ্টুডেণ্ট স্কলাৰশ্বিপ দিছোঁ আৰু অন্যান্য আমি কাৰ্যসূচীবোৰ কৰি ষ্টেট লেভেল ফুটবল টুৰ্ণামেণ্ট কৰিবলৈ গৈ আছোঁ। নৰ্থ ইষ্ট গোৰ্খা এথনিক কালচাৰ এণ্ড ফুড ফেষ্টিভেল আমি পাতিবলৈ গৈ আছোঁ। তো অন্যান্য আমি ৰাইজে বিচৰা ধৰণে আচলতে আজিৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলে আমি কাম কৰিবলৈ আমি আগবাঢ়ি আছোঁ। জিলাৰ উন্নয়নৰ কাৰণে যেহেতু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল বনোৱা হৈছে, এক মহান উদ্দেশ্যত আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল সমগ্ৰ অসমত কাম কৰি আছে। তো ইয়াৰে ভিতৰত তামোলপুৰ চবচে হাইষ্ট ৰেংকত আছে। গতিকে আমাৰ জনপ্ৰিয় গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন প্ৰেম তামাং ডাঙৰীয়াই তামোলপুৰত 5টা আঁচনি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আমাক দিছে। ইয়াৰ কাৰণে মই তেখেতক তামোলপুৰবাসীৰ হৈ তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আগে পিছে তেনেকুৱা ডেভেলপমেণ্ট কাউন্সিলৰ পৰা আমি শুনিছিলোঁ আছে ডেভেলপমেণ্ট কাউন্সিল, কিন্তু তেনেকুৱা স্কিম দিব পাৰে এইটো গম পোৱা নাছিল। কিন্তু প্ৰেম ডাঙৰীয়া অহাৰ পিছত যে গোৰ্খা ডেভেলপমেণ্টৰ কাউন্সিলৰ পৰাও যে আমি উন্নয়ন কৰিব পাৰে, এইটো এটা নতুন যাত্ৰা আৰম্ভ হৈছে। গতিকে তামোলপুৰবাসী তেখেতক সদায় মনত ৰাখিব। ইয়াৰ কাৰণে তেখেতক মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আমাৰ গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ মাননীয় প্ৰেম তামাংজী আমাৰ বাক্সা জিলাত আহি উপস্থিত হৈছেহি আৰু বিভিন্ন ঠাইত বিভিন্ন আধাৰশিলা তেখেতে উদ্বোধন কৰিছে। তাৰে মাজত আমাৰ শুক্লাই চেৰপাং সমষ্টিত বাঙালীপাৰা অঞ্চলত, আমাৰ নাগৰিজুলি সমষ্টিত গবাৰী অঞ্চলত আৰু ইয়াতে আমাৰ 1 নম্বৰ পূব কামৰিকাটা VCDCত ইয়াতে আৰু এটা অনুষ্ঠানৰ কাৰণে তেখেতে আধাৰশিলা স্থাপন কৰিছে। আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা আমাৰ বাক্সা জিলাত মোৰ দেন 1 crore বিভিন্ন আমাৰ গোৰ্খা জনসংখ্যা য'ত বেছি আছে তেনেকুৱা এটা ঠাই কেন্দ্ৰবিন্দু ওলাই কিনে তেখেতে আধাৰশিলা স্থাপন কৰি আছে। ক'ৰবাত গোৰ্খা ভৱন হৈ আছে, ক'ৰবাত মাইতী ভৱন হৈছে, ক'ৰবাত শ্বহীদ বেদী হৈছে। আজি এইটো অঞ্চলত শ্বহীদ বেদী মাননীয় পদুম বাহাদুৰ লিম্বু ডাঙৰীয়াৰ য'ত তেখেতে যোৱাবাৰ নিকাচিত এটা গোৰ্খা অধিৱেশনত নিধন হৈছিলে, তেখেতক জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰা হৈছে আৰু তেখেতৰ শ্বহীদ বেদীৰ কাৰণে নিৰ্মাণৰ কাৰণে আজি গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ পৰা 5 লাখ টকাৰ এটা অনুদান দিয়া হৈছে। তো এইটোতে এটা কথা বুজায় যে আজি গোটেই অসমত বিভিন্ন ডেভেলপমেণ্ট কাউন্সিলখিনি বনোৱা হৈছে যাতে সকলো নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে, তেওঁলোকৰ যাতে ডেভেলপমেণ্টৰ কাম কৰি যাব পাৰে
আৰু প্ৰেম দাই এটা কথা বিভিন্ন অনুষ্ঠানত ইতিমধ্যে কৈছে যে আমি মাত্ৰ আধাৰশিলাটো স্থাপন নহয় বা আমাৰ মাত্ৰ এই ঘৰ বনোৱাটো উদ্দেশ্য নহয়, আমি সমাজক কেনেকুৱাকৈ খুব আগত লৈ যাব পাৰোঁ তাৰ ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। আজি বহুত বছৰৰ পৰা আমাৰ এনেকুৱা গোৰ্খা মানুহসকল বিভিন্ন গাঁৱত আছে, কিন্তু তেনেকুৱা ডেভেলপমেণ্ট কৰিব পৰা হোৱা নাছিলে। কাউন্সিল আগতেও আছিলে, কিন্তু কাউন্সিল তেনেকুৱা ডেভেলপমেণ্টৰ পুঁজি কেতিয়াও দিয়া হোৱা নাছিলে। আগতে ডেভেলপমেণ্টৰ পুঁজিবোৰ কিবা কম্বল ছাপ্লাই, কিবা অমুক ছাপ্লাই তাতে সীমিত থাকিছিলে। আজি ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে কেনেকুৱাকৈ এই সমাজখন নিজৰ ভৰিত থিয় হ'ব পাৰে তাৰ ব্যৱস্থা আজি ডেভেলপমেণ্ট কাউন্সিলসকলে কৰি আছে। আজি মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাজীৰ নেতৃত্বত গোটেই অসমত সকলো জাতি জনগোষ্ঠী সুখেৰে আছে, শান্তিৰে আছে, নিৰাপত্তা আছে। তো মই ভাবোঁ আগন্তুক দিনত তেনেকুৱাকৈ কাম যেতিয়া আমি কৰি যাম, সকলো জাতি জনগোষ্ঠীক আমি একেলগত আগবঢ়াই লৈ যাম আৰু আমি এখন বৰ অসম গঢ়িব পাৰিম।